কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছে আমি সুদীৰ্ঘ বহুত বছৰৰ পৰা আমি মাত মাতি আহিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল কেলেংকাৰী দুৰ্নীতি হৈ আছে বুলি আমি আপোনালোকে নিশ্চয় গম পায়। কেইদিনমান আগতে আমি এই ৰংফাপি ৰংবেদ বৰ্তমান উঠাই দিলে সেই কিবা ঠাইডোখৰ আমি বহুতবাৰ আমি ধাৰণা কৰিছোঁ। আমি ৰেড হোল মাইনিং তাৰ পৰা আৰম্ভ কৰি তাৰ উপৰিও কাৰ্বি আংলঙত যিহেতু কেলেংকাৰী বহুত হৈছে আপোনালোকে নিশ্চয় গম পায়। এই ফ্লাইঅভাৰ কথা আমি কৈছোঁ, তাৰপাছত আপোনালোকে নিশ্চয় গম পায় আমি 4 লাইন কথা কৈছোঁ, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াক ক'লে। কিন্তু ইয়াৰ লগতে মই সংগতি ৰাখি মই ক'ব বিচাৰোঁ যি নিশ্চয় কাৰ্বি আংলঙত দুৰ্নীতি নোহোৱা হৈ থকা নাই, হৈছে। ফৰ এক্সাম্পল এতিয়া বৰ্তমান আমি বৰলাংফেৰ পৰা ডিফুলৈকে যিটো ফৰেষ্ট এৰিয়া গছ গছনি চিগুন গছ ইমান ডাঙৰ গছ এটাও নাই। সেই গছ গছনিবিলাক ক'ত গ'ল, ক'লৈ গ'ল? সেই ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰ আণ্ডাৰত আছিল? কাৰ্বি আংলং CMৰ হাত, সেই ডিপাৰ্টমেণ্টটো কাৰ্বি আংলং CM হাততে আছে। ইতিমধ্যে আপোনালোকে এতিয়া যদি যায় কাৰ্বি আংলং বৰলাংফেল পৰা আপ টু ইয়াত ডিফুলৈকে গোটেইখিনি চিগুন গছ একেবাৰে তুহিলং নাই। কাৰ্বি আংলং একেবাৰে গছ গছনি নাই। সেই চিগুন গছবিলাক ক'ত গ'ল? 1 নম্বৰ কথা। আৰু দ্বিতীয়তে লাহৰীজান পৰা আপ টু ইয়াত মাঞ্জালৈকে যিমানখিনি চিগুন গছবিলাক আছে গোটেইখিনি শেষ হৈ গ'ল। আৰু চকুৰ আগত চিলভেটাৰ পৰা মাজত যিমানখিনি গছ গছনি আছে এতিয়া গ'লে আপোনালোকে গম পাব গছ গছনি নাইকিয়া হৈ গ'ল। তে কাৰ্বি আংলঙত ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰ হাতত আছে? ফৰেষ্ট ডিপাৰ্টমেণ্টটো কাৰ্বি আংলং CM ডাঙৰীয়াৰ হাততে আছে। তে সেই গছ গছনিবিলাক লোৱা তেওঁলোকে কি ৰাস্তা দিটো লৈছে, বেলেগ জেগাতো লৈ যোৱা নাই। তে ইমান চেক পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, তেওঁলোকে গম নাপালেনে যে ইমান ফৰেষ্ট চেক পোষ্ট আছে? আপোনালোকে চাব লাহৰীজান পৰা আপ টু মাঞ্জালৈকে যিমান ফৰেষ্ট চেক পোষ্ট আছে তেওঁলোকে দেখা পোৱা নাই নেকি? আৰু চিলভেটাৰ পৰা আপ টু বকুলালৈকে গোটেইখিনি ফৰেষ্ট চেক পোষ্ট আছেই, আপ টু পাৰখালৈকে সেই গোটেইখিনি ফৰেষ্ট গছ গছনিবিলাক নাইকিয়া হৈ গ'ল। তেনে এইবিলাক কেলেংকাৰী হোৱা নাই? নিশ্চয় কেলেংকাৰী হৈছে। সেইকাৰণে ED নহয় CID বিলাক আমি ইনকুৱাৰী কৰিব লাগে বুলি বহুত দিনৰ পৰা আমি মাত মাতি আছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাব বৰ্তমান কাৰ্বি আংলঙত বগা পাথৰ বুলি কয়, দকমকা এৰিয়া, লাংলকচৌ এৰিয়া, দেনগং টংক্লং এৰিয়া, ৰাস্তাৰ সন্মুখতে গোটেই দম বগা পাথৰ জমা কৰিছে, দিনকে লৈ আছে গৈ আছে। সেইবিলাক কাউন্সিল অথৰিটিবিলাক যদি তেওঁলোকৰ যদি নাই কেনেকৈ ল'ব পাৰিছে? আৰু দংহাপ এৰিয়া বুলি আপোনালোকে নিশ্চয় গম পাইছে, গোটেই পাহাৰ তুহিলং কৰা হৈ গ'ল। সেই পাহাৰ পাথৰবিলাক দেখোন ৰাস্তাটো লৈ গৈছে, কাউন্সিলে কেনেকৈ গম নাপালে? আমাৰ প্ৰশ্ন, যদি কাউন্সিলে যদি কেলেংকাৰী নহয় দুৰ্নীতি নহয় তেনেহ'লে সেই পাহাৰবিলাক কেনেকৈ নাইকিয়া হৈ গ'ল? সেই বগা পাথৰবিলাক ক'ত গৈ আছে? কাউন্সিলে ৰিভিনিউ পাইছেনে নাই? কিন্তু আমি দেখিবলৈ পাওঁ কাউন্সিলৰ CMবিলাকে সেইবিলাক গম নাপায়। তেওঁলোকৰ খালী নিজৰ পৰিয়ালবৰ্গৰ পৰা আৰম্ভ কৰি গোটেই পৰিয়ালবিলাকক পে'মেণ্ট কেনেকৈ দিব, চাকৰি কেনেকৈ দিব, ইয়াৰ বাহিৰে বেলেগ নাই। কিন্তু জনসাধাৰণসকলে চাকৰি পে'মেণ্ট নাপায়, সেই কথাটো নিশ্চয়কৈ গম পাইছে। গতিকে আমি ভাবোঁ যোৱাকালি যে পৰ্টেল মিডিয়াৰ পৰা আৰম্ভ কৰি আপোনালোকৰ নিউজ চেনেলবিলাক আমি দেখিবলৈ পোৱা যিটোত ED সোমাইছে আহিছে বুলি কোৱা নিশ্চয় হ'ব পাৰে, আমি আদৰণি জনাইছোঁ, হ'ব লাগে। তাত নহয় কাৰ্বি আংলঙহে আহিব লাগিছিল, কাৰ্বি আংলঙতে আহিব লাগে, ইয়াতে তেওঁলোকে তদন্ত কৰিব লাগিছিল। তেতিয়াহে কাৰ্বি আংলং সম্পদবিলাক বাচিব, তেতিয়াহে কাৰ্বি আংলং যিবিলাক সেউজ পাহাৰ বাচিব, তেতিয়াহ'লে নাবাচিব। আৰু জনগণসকলে চাকৰি বাকৰি নাই, কাম জাম নাই, কিন্তু CMসকলে আপোনালোকে গম পাব ঘৰৰ বিল্ডিংবিলাক, পুৰণি বিল্ডিংবিলাক ভাঙিব, 1 মাহৰ ভিতৰতে নতুন বিল্ডিং বনাব। সেইবিলাক সাহস নকৰে, কোনো পেপাৰ মিডিয়া ইলেক্ট্ৰিক মিডিয়াও দেখিবলৈ সাহস নকৰে। সেইকাৰণে কেতিয়াবা আমি গুৱাহাটীত যদি যাওঁ আপোনালোকে লক্ষ্য কৰিব গুৱাহাটীৰ পৰা পাৰখাৰ যিমান চেক গেট আছে, চেকপোষ্ট আছে, কাৰ্বি আংলঙত পাৰখাৰ পৰা মাঞ্জা তাতকৈ 3 গুণ চেকপোষ্ট থাকিব। কিন্তু প্ৰশাসনসকলেও দেখা নাপায় সেইবিলাক কেলেংকাৰী। কাউন্সিলটো নাই, প্ৰশাসনৰ আমি কেতিয়াবা বেয়া লাগে দেখা পোৱা নাই নেকি? সেইবিলাক কেলেংকাৰীবিলাক বগা পাথৰ যে কৈছে, পাথৰবিলাক যে কৈছে, চিগুন গছবিলাক নাইকিয়া হৈছে দিনকে, সেইটো চকুৰ আগত চিলভেটা এতিয়াও গ'লে গম পাব নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ প্ৰশ্নত যে সেইবিলাক কেলেংকাৰী হোৱাৰ কাৰণে নিশ্চয় EDয়ে কিয়ানি তাত গৈছে বুলি আমি সন্দেহ এটা কৰিছোঁ।